এটা কথা মনত ৰাখিব, মানুহে আপোনাক যিদৰে ব্যৱহাৰ কৰে সেয়া সদায় তেওঁলোকৰ স্বভাৱ নহয়। বহু সময়ত কি হয় জানে, সেয়া আপোনাৰ সীমাৰ ফল। কেনেকৈ? যিদিনা আপুনি সকলো কথাত অ'কে, অল অ'কে, ঠিকে আছে বুলি ক'ব, সেই দিনাৰ পৰাই মানুহে আপোনাক ঠিকেই আছে বুলি ধৰি ল'ব। এওঁৰ লগত যি হ'লেও ঠিকেই আছে। যিদিনাই আপুনি নিজৰ সময়, নিজৰ শান্তি, নিজৰ সীমাৰেখা, নিজৰ আত্মসন্মানক মূল্য দিবলৈ আৰম্ভ কৰিব, সেই দিনাৰ পৰাই মানুহেও এৰি দিবলৈ আৰম্ভ কৰিব। সকলো কথাতে আপোনাক লগত নলয়, কাৰণ আপোনাৰ সুবিধা অসুবিধাৰ কথা আছে। এই পৃথিৱীয়ে আপোনাক, আপুনি নিজকে যিমান মূল্য দিয়ে তাৰ পৰাই আপোনাৰ মূল্য নিৰ্ধাৰণ কৰি লয়। সেইকাৰণেই কৈছোঁ, সীমা নিৰ্ধাৰণ কৰাটো অভদ্ৰামী, অভদ্ৰতা নহয়, সেয়া আপোনাৰ আত্মসন্মান। আজিৰ পৰা সেইকাৰণেই নিজৰ সীমাৰেখা ভালকৈ টানি ল'ব। ৰাইট যদি ৰাইট লিখিব, ফ'ল' কৰা নাই যদি ফ'ল' কৰি ল'ব। ভালে থাকিব।